গাড়ী চলাই আছিল আৰু যোনটো মানে ঘটনাস্থলৰ পৰা পলাই গ'ল আৰু সিয়ে ড্ৰাইভাৰটো আছিল, সি এক্সিডেণ্ট কৰি পিনে এইটো আৰু দেন তাৰপিছত সেইটো হ'ল আৰু তাৰপিছত সি মানে এতিয়া কল চল উঠোৱা নাই আৰু পুলিচৰ যিমান যি কৰি আছে কল সেইটো উঠোৱা নাই আৰু তাৰ এতিয়া হেৰি কয় হা স্বামী আহমেদ একচুৱেলিটো আগৰতলাৰ হয় কিন্তু ইয়াতে জয়ানগৰত থাকে, জয়ানগৰ কোনোবা এটা ফ্লেটত থাকে, এইটো নামটো নাজানো বাৰু। স্বামীমৰ লগত একচুৱেলিটো নেহা যোনটো খান বুলি ক'লে তেওঁ বেছি ভাল লগৰ আৰু আপোনাৰ পূজা চাহাৰো লগৰ আছিল কিন্তু মানে ৰিচেণ্টলি বনা লগৰ হয়। তেওঁলোকে স্বামীমে এনেই ভালকৈতো নাজানো কিন্তু কোৱা মতে বিল্ডাৰ হয় বুলি শুনিছোঁ আৰু লগতে আপুনি সুধিলে ক'ত গৈছে ন, আপোনালোকৰ হেৰিত গৈছিল ITI মাছখোৱাত যে কালি মানে হেৰি হৈছিল যে কমেডি শ্ব'টো হৈছিল, তাতে কমেডি শ্ব'খনত গৈছিল। মই ৰাতিপুৱা 5:30 মানত পাইছোঁ। গেটৰ হস্পিটেললৈ আহিছিলোঁ, প্ৰথমতে গেট হস্পিটেল কৈছিল ন, তাৰপিছতে মই ইয়ালৈকে GMC লৈ আহা বোলো। নাই স্বামীমৰ লগত যোগাযোগ নাই, আমাৰ এবাৰে স্বামীমৰ লগত যোগাযোগ হৈছিল, আমাক খবৰটো দিলে কি এক্সিডেণ্ট হৈছে এনেকৈ তাৰপিছত যেতিয়া আমি দ্বিতীয়বাৰ কল কৰিলোঁ তেতিয়া তেওঁ ফোনটো ছুইচ অফ কৰি পিনে মানে উঠোৱা নাই আৰু অঁ হোৱাটছএপত এক্টিভ আছে, মানে ধৰি লওক হোৱাটছএপত মেছেজ পঠালে ডাবল টিক হয়, সি চিনো মাৰে কিন্তু মানে ৰিপ্লাই নিদিয়ে আৰু লগতে ফোনটো ছুইচ অফ হৈ আহি আছে। খবৰ দিছোঁ, পুলিচকো দিছোঁ, পুলিচে এতিয়া কাৰবাৰ কৰিম বুলি কৈছে।